हेलो हेलो কোনে কৈছে কিয় তুমি মোৰ মাতটো চিনিব পৰা নাই নেকি মই সঁচাকৈয়ে আপোনাৰ মাতটো চিনিব পৰা নাই কওকচোন আপুনি কোনে কৈছে মই তোমাৰ কলেজজনীয়ে কৈছো দেহা এইবাৰ ধৰিব পাৰিছানে সৰি আপোনাৰ কিবা ভুল হৈছে মই আজিলৈকে কাকো কলিজা বুলি মাতিয়েই পোৱা নাই বা ইমান খং উঠি আছে নে মোৰ ওপৰত শুনাচোন মই ঘৰতে আছো অহাকালি আমি সদায় লগ ধৰা ঠাইখিনিত মই তোমাক ৰখি থাকিম আহিবা কিন্তু তুমি বহুত কথা আছে তোমাৰ লগত সৰি বেয়া নাপাব মই অচিনাকি মানুহক এনেকৈ লগ কৰিব নোৱাৰোঁ মই সেইবোৰ নাজানো তুমি যদি মোক সঁচাকে ভাল পাইছিলা তেতিয়াহ'লে তুমি কালি আহিবই লাগিব হেল্ল' হেল্ল' দেহা কিয় মাতিলা আৰু দেখা বুলি তুমি কাক মাতি আছা মই আৰু দেখা নাপাওঁ বা ইমান খং উঠি আছে নে মোৰ ওপৰত তোমাৰ ওপৰত খং উঠিবলৈ তুমি মোৰ কি হয় মই তোমাৰ কলিজা হয় যাক তুমি দেখা নাপালে অলপ সময় থাকিব পৰা নাছিলা সৰি তোমাৰ কিবা ভুল হৈছে কলিজা বুলি মাতিবলৈ মোৰ কোনোৱেই নাছিল মোৰ গা বেয়া তথাপিও তোমাক এবাৰ লগ ধৰিব আহিলো কিন্তু গা বেয়া কি হৈছে তোমাৰ নাই অলপ জ্বৰ হৈ আছে জ্বৰ হৈ আছে টেবলেট খালানে নাই খোৱা মই জানোৱেই এতিয়াও তুমি সেই আগৰ দৰেই হৈ আছা একো এটা কাম ভালকৈ কৰিব নোৱাৰা ব'লাচোন তোমাক ডক্তৰৰ ওচৰলৈ লৈ যাওঁ এবাৰ নাই দেহা এনেই কৈছো মই দেহা তুমি এতিয়াও মোক আগৰ দৰে কেয়াৰ কৰা ন কেয়াৰ কৰিবলৈ মইনো কোন হয় জানাই দেখোন তুমি মোৰ দেহা হয় এইবোৰ এতিয়া অতীত তোমাৰ দেহা এতিয়া আন কোনোবাহে এতিয়া কেনে আছা যেনেকৈ গৈছিলা তেনেকৈয়ে মানে তুমি এতিয়াও আগৰ দৰে আছা নাজানো আৰু ক'বও নিবিচাৰো এতিয়াও ভাল পোৱা নে মোক নাপাওঁ তেতিয়াহ'লে আজিও কিয় ইমান কেয়াৰ কৰা মোক মই তোমাক কেয়াৰ কৰিছো মই তাকেই কেয়াৰ নকৰোঁ ইমান অভিমান কিয় কৰিছা মই তোমাক কিয় অভিমান কৰিম তুমি মোৰ কি হয় আচ্ছা তেনেহ'লে কোৱা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কেনেকুৱা মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ দেহা কোনো নতুন গাৰ্লফ্ৰেণ্ড বনোৱাই নাই নেকি তাৰমানে তুমি মোক দেহা বুলি নকবাচোন কম 1000 বাৰ কম দেহা 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 মোক নকবা তোমাৰ হাজবেণ্ডক কবা নকওঁ মই তোমাকে দেহা বুলি কম তুমি জানানে আজিও মোৰ মনত পৰে সেই দিনবোৰৰ কথা তোমাৰ লগত পতা সেই কথাবোৰে আজিও মোক শান্তিৰে শুব নিদিয়ে কোনবোৰ কথা অভিনয় নে চলাহী কথা তোমাৰ কথাৰ সুৰ দেখোন সলনি হয় কথাই নহয় সময়ো সলনি কবিতা নিলিখা নেকি আজিকালি লিখোঁ
কিন্তু প্ৰেমৰ নহয়, সুখৰ, প্ৰতাৰণাৰ দক্ষিণটো জ্বলি থকা আৱেগৰ। আপোন কৰি লোৱা কাৰোবাক। নাই, নেলাগে। কিয়? নিজৰ বুলিবলৈ মোৰ এতিয়া এখন ডায়েৰী, এটি কলম আৰু কেইটিমান শব্দই মোৰ জীৱনৰ লগৰী হয়। মই এতিয়া যাওঁ, মোক আৰু তুমি কেতিয়াও লগ কৰাৰ চেষ্টা নকৰিবা। মোক তুমি ক্ষমা কৰি দিবা কলিজা। তোমাক মই এতিয়াও সেই আগৰ দৰে বহুত ভাল পাওঁ, কিন্তু মোৰ কাৰণে তোমাৰ সংসাৰখনৰ যাতে কোনো ক্ষতি নহয়, তাৰ কাৰণেহে তোমাৰ লগত মই অভিনয় কৰিবলগীয়া হ'ল। আই লাভ ইউ কলিজা। সুখত থাকিবা। বাই।